birthday to Papa. Especially for Piazan. Oh my God. Man, did you think so? So guys, আজি মোৰ বাৰ্থডে 25 আগষ্ট। সো জীৱনৰ প্ৰথমবাৰ বাৰ্থডে ভিডিঅ' কৰিছোঁ ব্লগিঙৰ টাইমত। আগতেতো ভিডিঅ' কৰা নাছিলোঁ। সো নতুন কাপোৰ পিন্ধি মেমে দিয়া ড্ৰেছ, লগতে গৰম কাৰণে আইচক্ৰীমো খাই আছোঁ। চ' আজি দিনটো কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম, চাই থাকিব। ৰাস্তা গাইছ, এই নমুনাটোৰ কাৰণে ৰাস্তাত ফুল হৈ গ'ল, ব্লগিং কৰাৰ মাথা লগাইছে ৰাস্তা। চ' আহি পালোঁ বজাৰৰ পৰা। এই ছাৰ বহি আছে ইয়াতে। কেনে অনুভৱ? গৰম? বেয়া গৰম আছে। তাকেতো একদম মানে খুবেই গৰম। এই গৰমৰ কাৰণে কি কৰিছোঁ, গছৰ তলত এনেকৈ বহি আছে। আমাৰ মানে ওপৰতে গছ এডাল আছে। চ' ইয়াৰ পিছত আৰু এক জেগাত যাবলৈ আছে, তাতে যাম। যাই কিনে অকণমান দেখাম কি কৰি আছোঁ, দেখাই থাকিম আপোনালোকক। চাই থাকিব ভিডিঅ'টো। আৰু আমাৰ ঘৰৰ এটা বাৰ্থডে ন, আণ্টি বজাৰ কৰিলে। অ' আণ্টি বজাৰ কৰি আহিলে নেকি? আচ্ছা, ধন্যবাদ। অঁ থেংক ইউ। চ' কাষৰ ঘৰৰ ল'ৰাজনৰ বাৰ্থডে কেক আহি গ'ল। এতিয়া গেলি যাব, ফ্ৰিজত থ'ব লাগিব ন। খুব ধুনীয়া কেক আহিছে দেই, খাওঁ লাগিলে মোৰ। ধুনীয়া লাগিছে। আজি পাৰ্টি হ'ব তাৰমানে ন? আজি মাকৰ খুব খুচি, ল'ৰাৰ বাৰ্থডে ন, মাকৰ খুব খুচি আছে। তাকেতো জন্ম পাইছিলোঁ আজি। আজিৰ দিনত তাৰ জন্ম কেনেকুৱা লাগিব, কষ্ট কৰিছোঁ এইকাৰণে। চ' গাইছ, অলপ টাইম ৰেষ্ট ল'লোঁ। এতিয়া দুইটাই ওলাই আহিলোঁ। অলপ যাই থাকোঁ আৰু লাহে লাহে খোজকাঢ়ি পেডেল মাৰি যাব লাগিব। আজি গাড়ী চাই 11 নম্বৰ পাছত। পাৰ্টনাৰ ভাল পাইছোঁ আজি, কেমেৰামেন। কাম আহিব, দুইটাইহে কাম আহিব, কাম হোৱা নাই এতিয়ালৈকে। বলক চাই থাকক। ভিউজ পালোঁ ষ্টুডেণ্টক লগ। হেপী বাৰ্থডে ছাৰ। থেংক ইউ ৱেলকাম। পাৰিছা মানে আগতে উইচ কৰি লৈছোঁ, আকৌ কেমেৰা খুলি উইচ কৰাইছোঁ। ঠিক আছে, যাবা হা। চ' এনেকৈ লগ পাই থাকিম, যাকে তাকে লগ পাম আৰু হেপী বাৰ্থডে ক'ব আৰু মই পাৰ্টি দিম। বেগত একো অনা খালি, বেগটো খালী। ই আছে ন, মাল্লৰ মানুহৰ পৰা লুটিম আজি মই। এটা ভাল কাম কৰি আহিলোঁ, খুব ভালেই লাগিছে ভাল কামটো কৰি কিনে। দেখা পালে নিশ্চয় চবলক যাই থাকোঁ। চ' এনেকৈ পুৰি চুৰি খাই লওঁ। এই পুৰিখিনি খুব ফেভৰেট আচলতে মোৰ ইয়াতে, আগতে স্কুলত থাকোঁতে খাইছিলোঁ। পুৰিটো বহুত ফেভৰেট নহয় ইয়াতে, বহুত টেষ্ট মানে। একদম ক্লাছ 9-10ত আগতে খাইছিলোঁ আমি ইয়াত দুইটাই। 10 টকা লৈ আহোঁ, দৌৰি থাকে, যে পাৰ হওঁ কোনে আকৌ ধৰিব পাৰে। সেইবোৰৰ দিন বেলেগে আৰু। দিয়ক খাই লওঁ। চ' গাইজ, খানা পিনা হৈ গ'ল, ওলাই আহিলোঁ। বহুত দিন মূৰত খালোঁ আচলতে, খুব ধুনীয়া। কেনে টেষ্টটো? মানে আগৰ টেষ্টটোৱে থাকি গ'ল, একদম সলনি নহ'লে। চ' উলুবাৰী স্কুলৰ ফ্ৰণ্টতে আছিল দোকানখন। আহিব আপোনালোকে যদি আহে খাবলৈ। খালি দামটো অকণমান আগতকৈ বেছি। আগতে 10 টকাৰ এখন আছিল, এতিয়া 30 টকাৰ দুখন হৈ গ'ল। 10 টকা বাঢ়িছোঁ আৰু তথাপি ঠিকে আছে, যিহে মূল্য বৃদ্ধি হৈছে। ত' লগ পাই আছোঁ, বলক আৰু চাই থাকক ভিডিঅ'টো। গৰম মই চিঞৰি আছোঁ নহয়, ঠাণ্ডা দি দিল, বৰষুণ দিলে। ভগৱান নিদিছে। ত' ভাল দিনত জন্ম হৈছিলোঁ আজি মই মানে। চ' এনেকৈ মাজাৰ আহিছোঁ, অকণমান মাজত সোমাওঁ, অকণমান ধূপ কেইডালমান লগাই কিনে যাওঁ আৰু সেৱাটো কৰি কিনে। এই উলুবাৰী মাজাৰত আহিছোঁ। এতিয়া ভৰি হাতখন ধুই লওঁ, লগত ৰাহুলো আহিছে আজি। অলপ চ' গাইজ, মাজাৰত সোমাই যোৱা চোৱা কৰি আহিলোঁ। সকলোৰ কাৰণে যাতে বছৰটো ভালে যায়। 18 বছৰ হৈ দিলোঁ যিহেতু, সকলোৰে কাৰণে ডনেট কৰি আহিছোঁ। চ' এতিয়া অকণমান কিবা এটা লৈ লওঁ। এই ওচৰে পাঁজৰে থকা কাৰোবাৰ অকণমান জাষ্ট কিবা মোৰ ফালৰ পৰা সহায় অকণমান যদি কৰিব পাৰোঁ, খোৱা বোৱা হওক, বিস্কুট এপেকেটেই হওক। চ' তাকেই চাই আহিছোঁ বাৰু।
অকণমান ভাল কাম কৰি ভালো লাগে, অকণমান ইমান দিব পৰা নাই, যিমানখিনি মানে মোৰ সময়তে ইমানখিনি সহায় কৰিছোঁ। খুব ভাল লাগিছে মনটো আচলতে, সিহঁতৰ মুখত হাঁহিখন দেখি, সিহঁতে যিখিনি আশীৰ্বাদ দিছে সেইখিনি খুবেই ধুনীয়া মোৰ কাৰণে। দিনটোৰ খুব ধুনীয়া কাৰ্যসূচী এটা আছিল। লগতে মোৰ বন্ধু ৰাহুলকো ধন্যবাদ জনাব লাগিব, কি ইমানখিনি আহিছে মোৰ লগত। হয়তো অকল থাকিলে ইমানখিনি কৰিব নোৱাৰিলোঁ হয়, সেই অহাৰ কাৰণে কৰিব পাৰিছোঁ। ভিডিঅ'টো কণ্টিনিউ কৰক, আৰু আছে বহুত চাবলৈ আছে। আমাৰ এই ৰাস্তাটো ঠিক কৰি দিয়ক। এই দেখিছে বাৰ্থডে বয়ৰ অৱস্থা দেখিছে, ভৰিখনৰ অৱস্থা নহয় এই ডিম্পুবোৰৰ ৰাস্তাটো কৰিব ঠিক কৰিছে, মোৰতো কৰি দিয়ক। ছোৱালী এটা যে হৈছিল, আমি এফালে যাতে ৰাতি ভয় লাগে, আন্ধা লাইট এটা দিব দি দিছিল ন ইউটিউবত। তো গাইজ মাৰ কাৰণে ৰ'জ লৈ আহিছোঁ, মাক গিফ্ট দিম। মাৰ কাৰণে স্পেচিয়েল ডে ন আজি, মোৰ জন্ম হৈছিল আজি। हैप्पी बर्थडे बस अभी उनका थैंक यू सो मच, बाय बाय। सो फाइनली আহি পালোঁ ঘৰ, ইয়াক পঠাই দিলোঁ ঘৰত যাবৰ কাৰণে। তাৰ কাম শেষ, পাৰ্টিও শেষ তোৰ। কি হ'লো চাইকেলৰ চৰাই একছে নেকি? একো নহয় দে দে, ভিডিঅ'টো কণ্টিনিউ কৰি থাকক, চাই থাকক, আৰু কিবা কিবি ধেৰ কাম আছে আজি। মায়ে ফুচকা বনাই আছে ষ্টুডেণ্টৰ কাৰণে। ষ্টুডেণ্টৰ বিপুল দাবী ফুচকা লাগে হেনো। চাহ ফুচকা কেনেকৈ ফুলিছে, ধুনীয়াকৈ ফুলি যায় ন মা? নজৰ নালাগে দিয়া, নজৰ লাগে হেনো। ধুনীয়া ফুচকা, বেয়া ফুলছি কিন্তু দেই। ধুনীয়া ধুনীয়া। ধুনীয়া ফুলিছে দেই ফুচকা। ফুচকা খাওঁ, ফুচকা ফুচকাৰ দোকান দিম। চব কাম দিছোঁ, আলুছিলোঁ আপুনি আলুকেইটা ক'ত আছে? বনাই যিমান পাৰ। আলু ৰেডি হৈছে বইল হৈ। এতিয়া আলুকেইটা চিলাই লওঁ, তাৰপিছত আলু পিটিকা বনাম আৰু সিহঁতক খাবলৈ লৈ যাম। মানে ষ্টুডেণ্টে কৈয়ে আছিল ছাৰ ফুচকা খাম। চ' বজাৰৰ পৰা আনি দিয়া নাই, নিজে কৈছোঁ সিহঁতক নিজে বনাই কিনি খুৱাম তহঁতক। চ' মায়ে বনাই আছে, মই আলু চেলাওঁ। গাইজ ফুচকা ৰেডি, এতিয়া খাব লাগে আৰু যাব লাগে। মই দুটা টেষ্ট কৰি চাইছোঁ, এতিয়া ষ্টুডেণ্টৰ কাৰণে এইখিনি সিহঁতে খাব আৰু গোটেইকেইটা মিলি যিমান পাৰে, এটা দুটা তেনেকৈ। চ' গাইজ সকলো ৰেডি, এতিয়া যাওঁ ক্লাছত, ক্লাছ কৰিব লাগে। ক্লাছ কৰি আকৌ ইহঁতৰ ঘৰত খানা খাইছে, খানা খাব লাগে। এই বাৰ্থডে বয় আমাৰ ঘৰতে আছে অৱশ্যে। বাৰ্থডে বয় ক'ত আছে এইফালে? ড্ৰেছ ক'ত? মই নতুন ড্ৰেছ পিন্ধি আছোঁ, পুৰণা ড্ৰেছ পিন্ধি আছোঁ। হা আজি বিয়া নেকি তোৰ? হা দে ভালকৈ পঢ়া শুনা কৰিবি বুজিছ, ফাল্টুমি নকৰিবি আৰু। দে গাইজ ক্লাছত যাই লগ পাই আছোঁ, ক্লাছত অন কৰি আছোঁ কেমেৰা। আহি পালোঁ টিউশ্যন, বেছি দূৰ নাই আৰু ইয়াৰ পৰা ৰখি আছোঁ ষ্টুডেণ্ট মোৰ। চ' কি লাগে আছে নাই না বনাই কিনে থেংক ইউ। চ' ফাইনেলি আহি পালোঁ BCC ব্লগ। এইটো পূৰ্বা, বিশাখা, সুমন। মই আজি কৈছিলোঁ না চবকে দেখাম, চ' চবকে দেখাম ব্লগ। চ' গাইজ ফাইনেলি আহি পালোঁ ক্লাছ। এই আমাৰ ক্লাছৰুম, এইটো বান্দৰ আমাৰ BCCৰ বান্দৰ। অঁ চ' এইজন হেপী বাৰ্থডে তুমি, হেপী বাৰ্থডে তুমি, হেপী বাৰ্থডে তুমি। চ' ক্লাছৰুম আহি পালোঁ। অ' মাই গড, এইটো কোনে লগাইছে? ব্ৰহ্মপুত্ৰ কোচিং ক্লাছেছ নতুন মেনাৰৰ পৰা কালি লগাইছে। Happy birthday. Happy birthday. Thank you. Thank you. Papa. Sir, happy birthday.
কেকটো চোৱা হেপী বাৰ্থডে টু পাপা স্পেচিয়েলি ফৰ প্ৰিয়াজন চব আহিবা মামি নাই ছাৰক মাতিব লাগিছিল 10 মিনিটৰ কাৰণে মাতা বুলি ক'ম থেংক ইউ ছ' মাছ দেই আমাৰ সুন্দৰীজনী এ অনু হেপী বাৰ্থডে টু মি হেপী বাৰ্থডে টু মি 3টা বজাত আহি ৰখি আছো থেংক ইউ হেপী বাৰ্থডে টু মি হেপী বাৰ্থডে টু মি হেপী বাৰ্থডে টু মি আৰু টু মি চোৱা গোটেইকেইটা মোৰ ষ্টুডেণ্ট মই ভাবাই নাছিলোঁ যে এনেকুৱা এটা ছাৰপ্ৰাইজ হ'ব হাত চাত কৰিব ধৰিছোঁ মোৰ ঘৰত এইটো কোনে দিছে হেপী বাৰ্থডে পাপা আই লাভ ইউ পাপা অ' মাই গড থেংক ইউ ছ' মাছ দেই তুমি নাও হেপী বাৰ্থডে টু মি গোটেইকেইটা Thank you. Thank you. আৰু এটা চবতকৈ ডাঙৰ কথা হ'ল মোৰ লাইফৰ ফাৰ্ষ্ট বাৰ্থডে বেষ্ট গিফ্ট কি জানা তোমালোক ষ্টুডেণ্ট গিফ্ট আছিল আজি তোমালোকে আজি মোক ইমান ধুনীয়া এটা ছাৰপ্ৰাইজ দিলা মই আনএক্সপেক্টেড মানে মই ভাবিব পৰা নাছিলোঁ ব্লগাৰ চব খুব ধুনীয়া এটা ছাৰপ্ৰাইজ আছিল মোৰ কাৰণে মই মানুহটো বোকা ভালো তুমি ক'ত যোৱা দাদা ক'ত যোৱা তুমি চাওঁ লেজেণ্ডকেইটা ক'ত ধুনু ধুনু ছোৱালী থেংক ইউ ৱেলকাম এইটো উৎপাত ইয়াৰ মুখখন হৈ চাফা হৈছে पापा ले लो पापा सिम्बा खाला स्कूटी नडू सबे इडिया हमरा খোৱাটো মানুহ বেপাৰী হ'ব মানে वन बाय জলদি ঘুমা নাকি ओए घुमाई दे ना बे
এতিয়া আমি খাম এই বাকি তো ব্যাগ উঠি আছে স্যার পানি 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 এইটো আমাৰ পুচকা এইটো ভেড়া ছাগলী পুচকা খুৱাই দিছে ছাৰে যাত্ৰাটো মোৰ নকৰে নেকি ছাৰ মই চবৰে কৰিম য়েছ মই ফোন কৰোঁতে মই ভিডিঅ' কৰিম এনেকৈ কেমেৰা কৰে কৰি থাকিলে ৰূপা মই যাক ঠাণ্ডা দেখা থাকিম নিউ পুচকাৱালা লেকিন ছাৰ দুটা নিচে হৈ গৈছে দুটাই দিয়ে পেৰেলাইজ কোন থাকিল আৰু চাওঁ 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 সুধিছোঁ আৰু লাষ্ট মই নেকি দেখা দিয়া পঢ়া হয় সকলোৱে খাবি ভাল লাগিছে খাই মই ঘৰত বনাইছোঁ মোৰ মাৰ কষ্ট আৰু মোৰ কষ্ট আছে বেলেগ কাৰণ নাই থেংক ইউ খাই থাকা চ' গাইজ BCCৰ এনেকৈ ষ্টুডেণ্টবিলাকৰ লগত সমাপ্তি সিহঁতক বাই বাই দি বিদায় দিম আৰু লগৰকেইটা আহিব এতিয়া লগৰকেইটাৰ লগত অলপ টাইম থাকিব আৰু বহুত সোনকাল আহিছে হেপী বাৰ্থডে টু মি বহুত সোনকাল আহিলে কি কবি ভাই সোনকাল আহিলে বাকী খবৰ পাতি ক মোৰ ব্লগিং চলি আছে ধন্যবাদ বাকী ঠিক ঠাক চলি আছে কলেজ চলেজ যাই আছ কলেজ যাই আছ কলেজ যাই আছোঁ কলেজত মেইন হ'ল আড্ডা এয়া মেইন মানুহজনী আহি পালোঁ আকৌ ওপৰত যাব লাগিব এইবোৰ কি এইবোৰ বেয়া পাওঁ তো মই চ' থেংক ইউ ছ' মাছ মই কেকটো চাওঁ হা কেক খাবৰ কাৰণে ৰখি আছোঁ মই কেক খোৱাই নাই এই বাৰ বাৰ্থডে বাইদেউৰ বাৰ্থডে সৌৰভৰ বাৰ্থডে সি ৰখি আছে দেখা নাই So unboxing the cake still now. তই যে আহিছ মানুহজন মানুহৰ ওপৰত Oh my god! ইমান ধুনীয়া লাগিছে কেকটো Thank you so much. Thank you. অলপ দে গুড অঁ তোক চিনি পাওঁ গলি ন বাবা সম্ৰাট আশা বাহাদুৰ হেল্ল' দিছে খা চবে খা ছাৰ অনুভৱ Tamam. God bless. Thank you. All of you, bye bye. Thank you so much.
জোৰকে চিঞৰি দে কিবা খাবি নাখাওঁ ভেৰি গুড এই ব্লগত লৈ ল'লি মই নাযাওঁ আছোঁতো মই আছোঁ ইন্ট্ৰডিউচ কৰাই দিওঁ ইন্ট্ৰডিউচ নকৰ চবে চিনি পোৱা না মোক কোনে কোনে নকওঁ চবে উইচ কৰি দিয়া এবাৰ ক'ত জোৰছে গাইছা আৰু এবাৰ লাউডলি থেংক ইউ মোৰে কম বেছি কি হ'ল নকয় না নকয় না থেংক ইউ ছ' মাছ ইমান ধুনীয়া এটা কেক আনি দিয়াৰ কাৰণে ৱেলকাম খুব মানে ছাৰপ্ৰাইজ আছিল এটা মোৰ কাৰণে তুমি আগবাঢ়ি যোৱা সেইটোৱে বিচাৰোঁ আৰু চমিতাৰ লগত বেছি লগ নহ'বা একদম ফাল্টু হয় থেংক ইউ ছ' মাছ এটা ফোনতে আহা ল'ৰা এইটো চমিতাই ৰিপ্লাই দিব মোক এটা ফোনতে আহা ল'ৰা এইটো থেংক ইউ ছ' মাছ কিবা ক'ব পাৰ্টিটো দিব মই নিজে ফোন কৰি অসমীয়া 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 অকণমান অসমীয়া মইতো নিজে মোৰ ৰাইজে অসমীয়া বিচাৰে অকণমান মই আহিলোঁ আজি ভাইটিৰ জন্মদিন বুলি অলপ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এতিয়া পাৰ্টিটো পালে ভাল লাগিব আৰু অলপমান ইমানখিনি আৰু বেলেগে নাই তোমাৰ আশা পূৰ্ণ হওক অহা বছৰত তাকে আৰু শুনা Thank you. এনে কৈছোঁ স্বামীৰ বহুত ভাল হয় আৰু ইয়ো মোৰ ভাইটিয়ে হয় নিজৰ এনে মাখনটো লগাই দিছোঁ ভিডিঅ'টো দিছোঁ বুলি মাখনটো লগাই দিছে বাহিৰত বহুত বেয়া হয় কিন্তু মই মোৰ লগত ভালে হয় ভাল বিৰিয়ানী খাবা বিৰিয়ানী নাখাওঁ চিকেন বিৰিয়ানী বিৰিয়ানী খাওঁ চ' গাইজ সকলোখিনি শেষ ইয়াৰ পৰা যাওঁ বিদায় বাৰ ঘৰলৈ আহিছিলোঁ এনে এপাক ফুৰি যাওঁ বুলি চ' ধন্যবাদ আকৌ এবাৰ আপোনাক ভালকে থাকা তুমি হয় ইমান লিখিত ভিডিঅ'ৰ পৰা কোৱা হ'লি তুমি মই লিখিতাই কওঁ মই গুৱাহাটীতে ডাঙৰ হৈছোঁতো আচ্ছা বেছি হৈ গ'ল নেকি অকণমান আৰু চবে ইয়াৰ ভিডিঅ'ত কি কয়তো ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব কৰি দিব আৰু আগবঢ়াই নিব ইয়াক মোৰ বহুত ভাল হয় ভাইটি মৰমৰ চবৰে মৰমৰ বাই বাই থেংক ইউ ভিডিঅ' আৰু আছে ঢেৰ আছে আৰু চাবলৈ পাব ঢেৰ আছে আৰু আজি মোৰ মানে ঘৰৰ কি জানো কাষতে ভাইটি এটা আছে তাৰো বাৰ্থডে লগত তাক ৰাতিপুৱা টি চাৰ্ট এটা গিফ্ট কৰি দিছোঁ এতিয়া যাওঁতে খাবলৈ মাতিছে ক্লাছটো কৰি সেই খাই দিম এতিয়া ঘৰত যাই লগ পাই আছোঁ থেংক ইউ আকৌ এবাৰ মানে ইমান ধুনীয়া এটা কেক আৰু কি ক'ম আৰু কেকটো ফটো দেখাব পাৰে আপোনালোকে বস্তু দিছোঁ আৰু সেইটোতে বাপৰে। হ'ব বুলি ভাবিছিলোঁ নাই তাই যে আহিছে সেইখিনিতে মই ছাৰপ্ৰাইজ আৰু বেলেগ একো নালাগে নাহিলেও হয় মোৰ অফ ডে আছিলে ই গম নাপায় দিয়ক লগ পাম আৰু ঘৰত এই ঘৰৰ মানুহৰ বাবে অলপ মিঠাই চিঠাই লৈ গ'লোঁ আৰু ঘৰলৈ দেই চ' গোটেইখিনি কাম শেষ কৰি সকলোকে সন্তুষ্ট কৰি আকৌ ঘূৰি আহিছোঁ ঘৰলৈ আকৌ থাকিলে আৰু আমাৰ ঘৰৰ আন্টিসকলৰ কাৰণে লৈ আহিছোঁ সকলোৱে বিচাৰে আৰু দিয়াচোন চ' সিহঁতক দি লওঁ ভাগৰ লাগিছে খুব আচলতে ফেফাই আছোঁ পুৰা গৰম আৰু তাতে ইমান ভালে গ'ল দিনটো আজি চাই থাকক আৰু পাব ঢেৰ পাব ভিডিঅ' দিয়ক ধন্যবাদ আইতা
হ্যাপি বার্থডে টু মি আশীৰ্বাদ কৰিব আই ডাইলগ এটা আছে বুঢ়ী মানুহৰ যে মোৰ মূৰৰ চুলি সমান চুলি যিমান আয়ুসক কিমান মূৰৰ চুলিখিনি আশীৰ্বাদ কৰিলোঁ তুমি সুফলে ধন্যবাদ অশেষ ধন্যবাদ আপোনালোকৰ আশীৰ্বাদ কাৰণে আয়ুসক কিমান লোকে যদি খাও দিছে আমি আশীৰ্বাদ দিছো ধন্যবাদ দেই পোৱালি জিন্দাবাদ হৈ থাকে চ' এতিয়া হোমমেড পিজ্জা কাট কৰোঁ হেপী বাৰ্থডে টু মি এই কাটাই নাযায় দেখোন ল মই খুৱাই দিম ল অঁ ল হেপী বাৰ্থডে টু মি তোৰ ল'ৰাৰ বাৰ্থডে আজি আহিলে মোৰ পৰা থেংক ইউ মৰম হে মৰম মৰম মাৰাটোহে বেছি মৰম অঁ মাৰিলেহে মৰম মাৰে আজি ডাঙৰ ভাত খালে আপুনি ডাঙৰ আজি মোৰো জন্মদিন আছিল আমাৰ কৃষ্ণৰে তাৰে একেদিনাই বাৰ্থডে শ্ৰীকৃষ্ণ দুই শ্ৰীকৃষ্ণ একেলগে জন্ম হৈছে চ' গাইজ শেষ পৰ্যায়ত আহি পাইছোঁ এইটোৱে মোৰ লাষ্ট কেণ্ডিডেট চবকে পাৰ্টি চাৰ্টি দিয়া হৈ গ'ল আৰু থাকিল বাৰু দুইজন সিহঁতক পিছলৈ দিম সেইটো ছাৰপ্ৰাইজ থাকিব সিহঁতৰ চ' এই অন্ধকাৰ জীৱনত হাত বিষাই গৈছে তোমাৰ এজনী কওঁ পোহৰ বিলাবলৈ হ'লে সেই পোহৰটো কাৰো পৰা এক্সপেক্ট কৰিব নালাগে নিজে ফ্লেছ লাইট নিজে যেনেকৈ মই এতিয়া ফ্লেছ লাইট জ্বলাইছোঁ মোৰ ভিডিঅ'টো বেয়া হ'ব বুলি জ্বলাই ল'ব লাগে এই আনৰ প্ৰতি কোনো এক্সপেক্টেশ্যন ৰাখিবই নালাগে সেইটো তুমি আটাইতকৈ দিনটোৰ শেষত খুব ধুনীয়া কথা ক'লে কিন্তু মই এক্সপেক্টেশ্যন কেইজনৰ মানুহৰ ওপৰত ৰাখোঁ মই এজনৰ ওপৰতো নাৰাখিম মই ৰাখোঁ কাৰণ মোৰ জীৱনৰ সপোনৰ তেওঁলোকেই মানে যুঁজ দি আছে মোৰ পিছফালে যদিও মই আগুৱাই আছোঁ পিছফালে ঠেলি দিয়া মানুহ ধেৰ আছে আগুৱাই যাবলৈ চ' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই বহুতৰে মৰম পালোঁ আজি দিনটোত খুব ধুনীয়া 24 ঘণ্টা কমেই হ'ল আৰু লাগিছিল 2 ঘণ্টামান চ' সকলোকে বহুত ধন্যবাদ ইমান ধুনীয়া ধুনীয়া গিফ্ট ইমান ধুনীয়া ধুনীয়া উইচেছ ইমান ধুনীয়া মৰমবোৰো ধুনীয়াই থাকে ন মৰমটো চবেই কৰে কোনে মৰম নকৰে চ' আজিলৈ ইমানখিনিয়ে আৰু সকলোৱে যিবোৰে ৰিপ্লাই দিব পৰা নাই একদম এক্সট্ৰিমলি চৰি বহুত বিজি আজি চ' থেংক ইউ ছ' মাছ Happy birthday, Papa. পানী